নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আই হেভ এ গভীৰ প্ৰশ্ন। কথাটো মানে কালিহে লক্ষ্য কৰিলোঁ। বেংগলোৰত মানে চাহৰ দোকানবিলাকত কাপবোৰ ইমানেই সৰু হৈ গৈছে নহয়, কি ক'ব আৰু। 10 টকা দি চাহ একাপ খালোঁ, গম পালোঁ চাহে খাইছোঁ নে পলিঅ' দৰৱে খাইছোঁ গমেই নাপালোঁ। 1 ছেকেণ্ডত খতম। চাহে নাখাওঁ বুলিয়ে ভাবিছোঁ আৰু। বহুত টেনশ্যন। চাহ খোৱাও বাদ দিব লাগিব। ইমান কিহত মানে ইমান বৃদ্ধি হ'ব লৈছে ন। চাহ একাপ খোৱাও মানে বাদ দিব লাগিব। এনেকৈ হ'লে কেনেকৈ জীয়াই থাকিম বাৰু বন্ধুসকল, কওকচোন বাৰু। বিৰাট টেনশ্যন হৈ যায় আৰু। জীয়াই থাকিব মন নোযোৱা হৈ যায় আৰু। মূৰটো বিষাই থাকে বোলো চাহ অকণ খাওঁ। চাহৰ দোকানবিলাক এনেকুৱা যদি আৰু কাপবিলাক মাহে কাপবিলাক সৰু হৈ গৈয়ে আছে। সঁচাকৈ দেই, পলিঅ' দৰৱহে খাইছোঁ যেনে লাগে আৰু। নাখাওঁ, 10 টকা এনেই পানীত পৰে মোৰ। চাহ খোৱাও বাদ দিছোঁ আৰু।